হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আজিৰ পৰা প্ৰায় 3 মাহমান হ'ল বা 2 মাহ 3 মাহ হ'ল প্ৰায় ভিডিঅ' দিব পৰা নাই বিশেষ সুবিধাৰ কাৰণে। আৰু আজি হ'ল আমাৰ অসমীয়া বাপতিসাহোন ভোগালী বিহু। ভোগালী বিহুত সকলোৰে মন প্ৰাণ সুস্থ থাকক, অপমংগল দূৰ কৰক তাৰে কামনা কৰিছোঁ। আৰু মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক হিয়াভৰা মৰম জনাইছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু নাচাকে গাইছ কি নেট দিছি, আৰু এই নেটৰ মাজেদি নেট আছে এই দেখাই নাপায়। পুরো ফেলাটো মোটামুটি বহুত অন্তৰত আছে, কিন্তু হ'লেও দেখা নাপায়। নেটৰ দিছি ৰাতি খানা চানা খালোঁ। আৰু যোৱাকালি আছিল উৰুকাৰ ভোজ খালোঁ সকলোৱে লগে ভাগে মিলি। আৰু আজি আপোনালোকে চাই লওক কেইটামান ক্লিপ ভিডিঅ'। গাইজ ভাবিলোঁ আজি আমাৰ ভোগালী বিহুৰ দিনাই আমাৰ কাষতে থকা শিৱলিংগত এগছি চাকি জ্বলাওঁ। ভঞ্জী আৰু মই আহি সকলোৰে ভালৰ কাৰণে, মা দেউতাৰ ভালৰ কাৰণে বা পৰিয়ালৰ ভালৰ কাৰণে চাকি এগছি জ্বলাই যাওঁ। আৰু আমাৰ মেজিটো প্ৰায় মানুহ আহে নাই, সেইকাৰণে চাকি ধূপ বেলপাত আদি লৈ আহি চাকি জ্বলাব লাগে। তো যদি ভিডিঅ'টো এতিয়া কৰিছোঁ, যদি ভিডিঅ'টো চাই সকলোৱে ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ'ৰ সৈতে লগ পাম। আকৌ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা হিয়াভৰা মৰম সকলোকে জনাইছোঁ। ভিডিঅ'বিলাক চাই থাকিব। থেংক ইউ, ধন্যবাদ।